কি খবৰ আপোনালোকৰ চবৰে ভালনে? মই মানে কথা এটা কওঁ বুলি ভাবিছিলোঁ। সেইদিনাখনি লগৰ ল'ৰা এটা ঘৰলৈ গ'লোঁ। লগৰ ল'ৰাটোৰ ঘৰলৈ গ'লোঁ, সি ক'লে বোলে আমাৰ ঘৰ বোলে কুকুৰা এটা আছে, কুকুৰাটো বৰ জেদি। ইমান জেদি ক'তো ধৰি বান্ধি থ'বই নোৱাৰে। কুকুৰা জেদি হেনো, যদি কুকুৰাটোক বোলে গঁৰালটোৰ ভিতৰত আগফালৰ পৰা ভৰাই দিয়ে, সি পিছফালেদি ওলাই গুচি যায়। সি গঁৰালৰ পৰা যে ওলাই গুচি যায়, তাৰপৰা আনি কিনে সিহঁতৰ বস্তা এটাত ভৰাই দিলে। বস্তাটোৰ আগফালৰ পৰা ভৰাই দিলে, কুকুৰাটো ইমান জেদি, বস্তাটো পাছফালে ফালি ওলাই গৈছে। তাৰপিছত সি সেইদিনাখন মাতিলে, ইমান কুকুৰাটো জেদি, আগফালে পৰা ভৰাই বোলে পিছফালে কুকুৰাটো ওলাই গুচি যায়, ইমান জেদি কুকুৰা পুহি থ'ব নোৱাৰি। তাৰপৰা মই গ'লোঁ সিহঁতৰ ঘৰলৈ, বোলে আমাৰ কুকুৰাটো বোলে মাৰি খাই পেলাং আজি বোলে, ইমান জেদি কুকুৰা পুহি লাভ নাই। মই বোলো হ'ব, খাই পেলাং, কি ডাঙৰ কথানো, মই আৰু খোৱাত ভালেই আৰু কোনোবাই খাবলৈ মাতিলে খাই ভালেই পাওঁ আৰু তাতে আৰু লোকেল মুৰ্গী হয়নে নহয়, লোকেল মুৰ্গী ক'লে কোনে খাই বেয়া পাব বা, ক'লে হ'ব মাৰি খাই নি। তাৰপৰা মাৰি কুকুৰাটো খালোঁ মেলিলোঁ, গম পাইছে নাই, কুকুৰাটো চালা ইমান জেদি, আগফালে মুখেদি খাই দিলোঁ, কুকুৰাটো একদম পিছফালে। বাকী আৰু গম পায়ে আপোনালোকে, নক'লেও হ'ব নে কি কয়।